নদীটো দেখাব লাগিব ন Hello everyone, good morning and welcome back to my YouTube channel. এতিয়া ৰাতিপুৱাৰ 10টা বাজিছে আৰু মই ৰাতিপুৱাৰ চাহ খাই আছোঁ এতিয়া এয়া মানবিকাই খুব উৎপাত কৰি আছে সকলোবিলাক সব বিস্কুট পেলাই দিছে তাই বাহিৰত বহুত বৰষুণ দি আছে জোৰে আপোনালোকে চাগে শব্দ শুনিছেয়ে তো আজি আমি অকমান বাহিৰলৈ যাম বহু দিন বাহিৰত যোৱা নাই বহুত দিন মানে মাৰ্চৰ পৰাই যোৱা নাই যেতিয়াৰ পৰা লকডাউন হৈছে মানবিকাও যোৱা নাই আমি মন্দিৰ যোৱা নাছিলোঁ বহুত দিনে হৈছে তো ভাবিলোঁ আজি আমি অলপ মন্দিৰ যাম মন্দিৰত কোন কোন যাম কৈ দিছোঁ মই যাম মোৰ দুজনী সিষ্টাৰ যাব আৰু সিহঁতৰ হাজবেণ্ড যাব আৰু আমাৰ একেবাৰে ডাঙৰ মানুহজন যাব মানে মানবিকা তাৰপিছত ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ তো মই গা টা ধুই আহি মানে চাহ খাই আছোঁ ৰেডি হোৱা নাই ৰেডি হ'ম ভাবিলোঁ আপোনালোককো লৈ যাওঁ মন্দিৰলৈ একচুৱেলি মন্দিৰ এনেকুৱা ঠাই হয় য'ত আমি গ'লেতো বাৰু ভালে লাগে আৰু দেখিলেও বহুত পবিত্ৰ লাগে মনটো তো তাকে ভাবিলোঁ আপোনালোকৰ লগত মই অকণমান শ্বেয়াৰ কৰিম আমি যিটো মন্দিৰত যাম তাৰে অলপমান মানে কেপচাৰ কৰি আপোনালোকক দেখুৱাম আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেললৈ নতুনকৈ আহে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই ৰেডি হৈ আহি আছোঁ ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ প্লিজ চাই থাকিব ভিডিঅ'টো আৰু আমি আহি আছোঁ একচুৱেলি বৰষুণ দি আছিলে বহুত তো বৰষুণটো অকণমান কমাৰ লগে লগে আমি মানে গোটেইকেইজনে আহি গ'লোঁ তেতিয়া ভিডিঅ' কৰা নহ'ল একো আৰু এয়া মেইন ৰোডৰ পৰা অলপ মন্দিৰলৈ অকণমান নামি আহিছে ৰাস্তাটো কাষতে এখন নদীও আছে এনেকুৱা পৰিৱেশ বহুত দিনৰ মূৰত আমি আহিলোঁ খুব ভাল লাগিছে আহি এয়া পাই গ'লোঁ আমি মন্দিৰ আৰু এতিয়া সকলোৱে আমি ভৰিবিলাক প্ৰথমতে ধুই ল'লোঁ আৰু মই এনেকৈ ইয়াতে বৰষুণৰ পানী আছিলে তাতে ভৰি ধুলোঁ আৰু এতিয়া আমি আহি পালোঁ মন্দিৰ আৰু মই বাকীখিনি ভিডিঅ' সম্পূৰ্ণ ভইচ অভাৰ কৰিম সকলোৰে লগত চিনাকিও কৰি দিম আপোনালোকে প্লিজ চাই থাকিব ভিডিঅ'টো এয়া আমি মন্দিৰৰ ভিতৰত আহি গ'লোঁ আৰু এতিয়া আমি সেৱা কৰিম চাকি জ্বলাম একচুৱেলি মোৰ এজনী ভণ্টিৰ প্ৰেগনেণ্ট হয় তো সিহঁতে শৰাই আগবঢ়াইছে আৰু আমি সিহঁতৰ লগতে আহিছোঁ আৰু আমাৰ ইয়াতে মানে এনেকৈ যে প্ৰেগনেণ্ট মহিলাই চাকি জ্বলাব নাপায় ভগৱানৰ ওচৰত সেইকাৰণে তাই জ্বলোৱা নাই আমিয়ে জ্বলাইছোঁ আৰু তাই দূৰতে বহি আছে আমাক চাই আছে আৰু মই বৰ্তমান কেমেৰাটো তাইকে ধৰি থাকিব দিছোঁ অলপমান সেইকাৰণে কেমেৰাটো লৰি আছে তাৰ বাবে অসুবিধাৰ বাবে চৰি তেতিয়াহ'লে আপোনালোকে চাই থাকিবচোন আমি অকণমান দেখুৱাম ইয়াতে একোতো বিশেষ মন্দিৰৰ ভিতৰতো একো ফূৰ্তি বা তেনেকুৱা একো নহয় কিন্তু এনে আৰু যিখিনি হৈছে সেইখিনিয়ে দেখুৱাম অলপমান চাই থাকিব
পূজা কৰি আমি অলপমান বহিছোঁ ভিতৰতে আৰু অলপমান মোবাইল ইউজ কৰিছোঁ। প্ৰথম দুজন হাজবেণ্ড ৱাইফ হয়, তাইৰে প্ৰেগনেণ্ট হয় আৰু সিফালৰ দুজনো হাজবেণ্ড ৱাইফ হয়। মোৰ হাজবেণ্ড লগত বৰ্তমান নাই, কিন্তু আমি মানবিকা আৰু মই আছোঁ। তাই খেলি আছে পিছৰ ফালে, বেছি মানুহ নাইয়ে, তো মোবাইল ইউজ কৰিছোঁ যদিও কাকো একো ডিষ্টাৰ্ব দিয়া নাই। আমাক অকণমান সময় বহিব দিছে, কাৰণ প্ৰসাদ খাবৰ কাৰণে। সেইকাৰণে অকণমান আমি বহি এনেকৈ মোবাইল ইউজ কৰি আছোঁ। আৰু ইয়াতে এটা মই মানবিকাৰ চিন দেখুৱাইছোঁ আপোনালোকক। ইয়াত তাই মন্দিৰৰ ভিতৰত উঠি গ'ল আৰু তাই নামিব পৰা নাই, আৰু এনেকৈ চেক কৰি আছে কিমান তল মানে হয়, কেনেকৈ নামিব তাই বহুত চেষ্টা কৰি আছে, নামিব পৰা নাই। আৰু এতিয়া তাইৰ খং উঠি গৈছে নামিব পৰা নাই কাৰণে, তথাপিতো আমি নামাই দিয়া নাই। আৰু লাষ্টত তাই দিমাগ লগালে আৰু নামিব পাৰিলে। এতিয়া পূৰা খং হয় তাই, খঙতে সকলোকে মাৰি আছে। এয়া চবকে মাৰি আছে তাইক, কোনো নমাই নিদিলে তাইক। সেইকাৰণে একচুৱেলি বাহিৰত ওলাবই নাপায়, এনেকৈ যেতিয়াই বাহিৰত ওলাই বহুত ভাল পায় আৰু বহুত ফূৰ্তি কৰে। তো তাই বহুত ভাল পাইছে, আহি খেলি আছে, খুব খেলি আছে তাই। আৰু ইফালে আমাক নিৰ্মালি দিলে, নিৰ্মালি মানে প্ৰথমে শান্তি পানী দিলে, তাৰপিছত ফুট দিলে। পূজা প্ৰায় শেষ হ'বই আৰু একো কৰিব লগা নাই। আৰু এতিয়া আমাক নিৰ্মালিও দিলে। মানবিকাই লোৱা নাছিলে প্ৰথমতে, তাৰপিছত ল'লে বাৰু। আৰু এতিয়া তাই কাণত ল'ব পাতটো। তাইৰ আৰু এটা চিন দেখুৱাইছোঁ আপোনালোকক। এয়া তাই চশমা পিন্ধি লৈছে আৰু পিন্ধিবলৈ ষ্টাইল দিব তাই এতিয়া। এয়া চাওকচোন তাই আঙুলিকেইটা কেনেকুৱা কৰিছে। প্ৰসাদবিলাক এনেকৈ নিদিয়ে পলিথিনতকৈ, বঢ়িয়াকৈ কলপাত। তো আমি প্ৰসাদ খালোঁ। প্ৰসাদটো কলপাতত দিয়া নাছিলে, এনেকৈয়ে দিছিলে। কিয় দিছে মই গম নাই, মানে ইফালে এনেকৈয়ে দিয়ে, একো কথা নাই। আমাৰ আপাৰ আচামৰ ফালে বাৰু কলপাততে দিয়ে। তো আমাৰ পূজা শেষ হ'ল আৰু লাষ্টত অলপমান এনেকৈ ভিডিঅ' কৰিলোঁ গোটেইকেইজনে। আৰু মই এতিয়া ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে চাই জনাব কমেণ্টেৰে। তেতিয়াহ'লে বাই বাই। আৰু ইয়াত দেখিছে নহয়, কেমেৰামেনক ছানগ্লাছ পিন্ধি লৈছে। বৰষুণো দি আছে, তাৰপিছত মন্দিৰৰ ভিতৰতো আছে। কিয় পিন্ধিছে আমি নাজানো। আৰু তাৰ লগতে আৰু এজন আছে, দেখুৱাই আছোঁ ৰ'ব। এয়া চাওক, সিহঁতে ইমান ষ্টাইল দিছে, কিন্তু কোনো মানুহে নাই সিহঁতক চাবৰ কাৰণে।